গাইজ, মই প্ৰিয়ংকাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ আগত দেখাবলৈ ওলাইছোঁ মই কেনেকৈ নিজে থ্ৰেডিং কৰোঁ আৰু এটা জুৱেলাৰী বাকচৰ আনবক্সিং ভিডিঅ'। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। তেনেহ'লে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে অলপ পাউডাৰ লৈ কটনৰ সহায়ত এনেকৈ লগাই ল'ব। তাৰ পাছত এডাল থ্ৰেডিঙৰ সূতা ল'ব। মই এটা মোৰ খিৰিকীত বান্ধি লৈছোঁ। তাৰ পাছত কেনেকৈ কৰোঁ আপোনালোকে চাই থাকক। ইতিমধ্যে মোৰ থ্ৰেডিং কৰি হৈ গৈছে। কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। এতিয়া আহকচোন জুৱেলাৰী বাকচৰ আনবক্সিং ভিডিঅ'টো চাওঁ। জুৱেলাৰী সেটটো ইমান ধুনীয়া চাওকচোন। মই ভাবিছিলোঁ ইমান ভাল নাহিব, কিন্তু বহুত ধুনীয়া আহিছে। মোৰ বহুত ভাল লাগিছে। এই সেটটোত আছে এডাল নেক পিচ আৰু এযোৰ এয়াৰিং আৰু এডাল মাং টিকা। মই এই সেটটো লৈছিলোঁ স্নেপডিলৰ পৰা। বহুত ধুনীয়া লাগিছে। দাম বেছি নহয়, 500 টকাৰ ভিতৰতে, কিন্তু দামটো কিমান আছিল মই পাহৰি গৈছোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। মোৰ কিন্তু বহুত বেছি ভাল লাগিছে। চাওকচোন ইমান ধুনীয়া চিকনা মাৰি আছে। হেই গাইজ, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। লগতে থকা বেল আইকনটো দবাই দিব, যাতে মই নতুনকৈ ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যনবোৰ পাই থাকে। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ বাই।